হেল্ল' বন্ধুসকল, ওয়েলকাম মাই ইউটিউব চেনেল। আপোনালোকে থাম্বনেল চাই গমে পাইছে ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ। চ' কোনো ৰকম স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। ভিডিঅ' ষ্টাৰ্ট। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. তো আপোনালোকে চাই থাকক। মই এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখাই দিম বয়া BY M1 মাইক কেনেকৈ ছেটিং কৰিব লাগে। মই ষ্টেপ বাই ষ্টেপ দেখাই দিম, আপোনালোকে চাই থাকক। হেল্ল' বন্ধুসকল, এইটো মই এতিয়া আনবক্সিং কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো, কোনো ৰকম স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। ইয়াৰ ভিতৰত কভাৰ আছে, আপোনালোক চাই লওক। বয়া বুলি লিখা আছে। এইটো ভাল এখন মাইক হয়। এইটো ইউটিউবৰ ভিডিঅ' কৰাৰ কাৰণে বেষ্ট। এইটো অনলি নহয়, এইটো অ'পেন কেমেৰাত ইউজ কৰাটো ভাল। মানে এইটো অ'পেন কেমেৰাৰ কাৰণে একদম বেষ্ট। আৰু বহুত এপ্লিকেশ্যন আছে থাৰ্ড পাৰ্টি, এইবিলাকত এইটো নহয়। আৰু মই দেখাই আছোঁ 3.5 mm জেক আছে। এইটো হয় 3.5 mm। আৰু এইটো আছে, ক্লিপটো আছে, এইটো লগাই লোৱাৰ কাৰণে। মই ইউজ কৰা নাই এতিয়ালৈকে, ইউজ কৰিম নেক্সট ভিডিঅ'ত। কালি মাত্ৰ আহি পাইছে। তো এতিয়া আপোনালোকক দেখুৱাৰ কাৰণে মই আনবক্সিং কৰা নাই। তো এইটো বা কি, এইটো ইয়াতে কিবা আছে, এইটো কেমেৰা। আপোনাৰ ধৰক এইটো DSLR-ত ইউজ কৰিব পাৰিব। DSLR কেমেৰা আৰু যিয়ে নহওক কেমেৰাত, এইটো কেমেৰা যিবিলাক আছে এই কেমেৰাত ইউজ কৰিব পাৰিব। ইয়াত বয়া লিখা আছে, এইটো লেখা আছে। আৰু ইয়াত আছে কেমেৰা অফ স্মাৰ্টফোন। স্মাৰ্টফোন মানে তলৰ পিনে দিলে স্মাৰ্টফোনত, এইটো স্মাৰ্টফোনত দিলে আৰু স্মাৰ্টফোনে আৰু এইটো আমি গমেই পাওঁ। চ' আৰু কিবা এইটো আছে, এইটো খুলিব লাগিব। এতিয়া মই দেখাই দি আছোঁ। ইয়াত বেটাৰী লগাব লাগিব। যদি আমি কেমেৰাত লগাব, DSLR কেমেৰা আৰু যিয়ে নহওক কেমেৰা, যি কেমেৰাই নহওক, এইটো কেমেৰাত লগালে এই বেটাৰীটো লগাই দিব লাগিব। তাৰপিছত এইটো কেমেৰাত দি দিব লাগিব। এইটো চুইচটো আছে, এইটো কেমেৰাত দিব লাগিব, এনেকৈ দিব লাগিব। তো আমি মোবাইলতে চলাম, সেইকাৰণে আমি স্মাৰ্টফোনতে ৰাখিম। আৰু বাকী কি আছে চাওঁ, দেখাই দিওঁ। এই মাইক, এইটো মাইক হয়। এইটো মাইকৰ ওপৰত থাকে, যাতে কিবা লেতেৰা চেতেৰা নহয়। আৰু সেইকাৰণে কিবা ধূলি বালা সোমাই গ'লে বেয়া হোৱা চান্স আছে, সেইকাৰণে এইটো দি দিছে। আৰু কিবা আছে চাওঁ। আৰু এটা আছে ডাঙৰ জেক। এইটো ক'ত বা ইউজ কৰে নাজানো। চ' আপোনালোকে যদি জানে এইটো কমেণ্টত জনাই দিব, মোৰ ভাল হ'ব ইউজ কৰাটো। আৰু এই বেটাৰী, মই যে বেটাৰীৰ কথা ক'লোঁ, এই বেটাৰীটো আছে। এইটো বেটাৰী হয়, এইটো বেটাৰী চাওক। মই যে ক'লোঁ এইটো লগাব লাগে, এইটো বস্তুত লগাব লাগে এই বেটাৰী। মই যিয়ে নহওক, মই এতিয়া নখোলোঁ এইটো। মই কিয় কাৰণে, মোৰ DSLR নাই, তো সেইকাৰণে নখোলোঁ। চ' মই দেখাই দি আছোঁ। আৰু এইটো আপোনাৰ ইয়াৰ ভিতৰত কিবা আছে, মোক এতিয়া নখোলোঁ। আৰু কিবা সৰু আৰু বস্তু, এইটো আপোনালোকে যেতিয়া ল'ব তেতিয়া গম পাব। তো এইখিনিয়ে মই চাউণ্ড কোৱালিটিটো কেনেকুৱা আছে মই এইটো দেখাই দিম লগাই কিনে। তো বন্ধুসকল, মই এতিয়া যিটো ইয়াৰফোনত কথা পাতি আছোঁ, এইটো মোবাইল ইয়াৰফোন হয়, হেডফোন বুলি কওঁ। হেডফোন হয়। এইটোৰ চাউণ্ড কেনেকুৱা, আৰু মই বয়া BY M1 মাইক
যেটো মই লৈছোঁ সেইটো চাউণ্ডটো আপোনাক দেখাই দিম সাউন্ড কোৱালিটিটো কেনেকুৱা আপোনালোকে চাই থাকক হেল্ল' গাইজ মই এতিয়া ফাইনেলি বয়া BY-M1 মাইকত কথা পাতি আছোঁ তো সাউন্ডটো অলপ হ'লেও চেঞ্জ হৈছে চেঞ্জ মানে বহুতেই চেঞ্জ হৈছে সাউন্ডটো নিশ্চয় ভাল লাগে তো আপোনালোকে চাব পাৰে যদি ভাল লাগি থাকে এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে সাবস্ক্ৰাইব লেখাটোত সাবস্ক্ৰাইব কৰি দিব আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈ ইমানে বাই मैं नशे में टल्ली हो गया